চৰম স্পৰ্ধা চৰম অৱমাননা দেশৰ তিৰংগাক ৰাষ্ট্ৰীয় পতাকা দিৱসৰ দিনে উত্তৰ লখিমপুৰ ৰেল ষ্টেচনত উৰুৱাই থোৱা হ'ল ফটা তিৰংগা ভৰিৰে গছকি মোহাৰি পেলোৱা হ'ল দেশৰ সংবিধানে প্ৰদান কৰা মৌলিক দায়িত্ব সোমবাৰে গৌৰৱী ভাৰতীয়ই উদযাপন কৰে দেশৰ ৰাষ্ট্ৰীয় পতাকা দিৱস কিন্তু এই দিৱসৰ দিনাই লখিমপুৰৰ নকাৰীস্থিত উত্তৰ লখিমপুৰ ষ্টেচনত দেখা গ'ল এক অশোভনীয় দৃশ্য ষ্টেচনটোৰ পাৰ্কিঙত সু উচ্চতাৰে উৰুৱাই থোৱা হ'ল বৃহৎ আকাৰৰ ফটা তিৰংগা ৰেল ষ্টেচন কৰ্তৃপক্ষৰ এনে চূড়ান্ত দায়িত্ব জ্ঞানহীন কাণ্ডই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে এই ঘটনাই অত্যন্ত দুখ দিয়া বুলি উল্লেখ কৰি লখিমপুৰৰ সমাজকৰ্মী তথা প্ৰকৃতিপ্ৰেমী দিকপল লাহনে কয় উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনৰ যি গাড়ীৰ পাৰ্কিং এৰিয়া আছে সেই পাৰ্কিং এৰিয়াৰ সন্মুখতে এখন বৃহৎ আকৃতিৰ ৰাষ্ট্ৰীয় পতাকা ইতিমধ্যে উত্তোলিত হৈ আছে ৰাষ্ট্ৰীয় পতাকাখন হয়তো বতাহৰ কাৰণতে হওক তীব্ৰ বতাহ যিহেতু বৈ আছে বলি থকাৰ কাৰণতে হওক ৰাষ্ট্ৰীয় পতাকাখন ইতিমধ্যে ফাট মেলিছে মই আমাৰ লখিমপুৰ প্ৰশাসন তথা উত্তৰ লখিমপুৰ ৰেলৱে প্ৰশাসনক অনুৰোধ জনাওঁ যে আগন্তুক 15 আগষ্ট আহি আছে 15 আগষ্টৰ ৰাষ্ট্ৰীয় স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত এনে দৃশ্যই আমাক মনত আঘাত দিয়ে আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে ফটা পতাকা আঁতৰাই নতুনকৈ আঁৰিবলৈও জিলা প্ৰশাসনক এতিয়া দাবী জনাইছে লখিমপুৰৰ সচেতন মহলে পিছে এনে গুৰুত্বপূৰ্ণ কথাৰ আওকাণ কৰি সংবিধান অৱমাননা কৰা ষ্টেচন কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া প্ৰশাসনে গ্ৰহণ কৰিবনে কিবা ব্যৱস্থা সেয়া হ'ব সময়ত লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট NZ নিউজ